হেল্ল' গাইজ নমস্কাৰ। আজি মানে এনেকুৱা এখন ৰিজৰ্টলৈ গৈ আছোঁ, লেখাবালি অৰুণাচলৰ। কিমান ধুনীয়া ৰিজৰ্টখন মই আপোনালোকক দেখাম, আপোনালোকে চাব কেনেকুৱা। যদি ভাল পায় মোক কমেণ্ট কৰি জনাব, ক'ত বা কেনেকৈ আছে সুধিব পাৰে আপোনালোকে। এয়া চাব দেই, আপোনালোকক দেখাইছোঁ কিমান ধুনীয়া লাগিছে। এয়া দেখিছে, মই গৈ আছোঁ এতিয়া, আপোনালোকক দেখাম। এতিয়া নদী কোনফালে যায় চব আপোনালোকক দেখাই দিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় মোক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। দেখাই গৈ আছোঁ। ইয়াত দেখিছেনে, পাহাৰৰ মাজত এইফালে এয়া চবে গা ধুই আছে। ইমান ধুনীয়া। তাতে চকী বেঞ্চ সজাই থৈছে মানুহ খাবৰ কাৰণে। মই দেখাই গৈ আছোঁ, আপোনালোকে চক কেনেকুৱা লাগিছে। ইমান ধুনীয়া নদীখন চাইছে, কিমান ধুনীয়া। ইয়াত সকলো গা ধুই আছে। ইয়াত এয়া গা ধুই কিবা কিনি খাই আছে। বহুত ধুনীয়া এটা লোকেশ্যন, আপোনালোকে আহিব চাবৰ কাৰণে। বাই বাই। ভাল পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। ধুনীয়া লোকেশ্যন বনাইছে ন, পাথৰৰ মাজত। কাপোৰ খুলি নাগুজিলে মতা মানুহ কোনে